হে গাইজ গুড মৰ্ণিং ফ্ৰম মৰিগাঁও। তো যোৱাকালি আপোনালোকে দেখিছিলে মৰিগাঁও আহিছিলোঁ। আজি অলপ ওলাই যাম আপোনালোকক। মৰিগাঁও আহিছোঁ যেতিয়া মৰিগাঁওখন যদি আপোনালোকক নেদেখাওঁ কেনেকৈ হ'ব কওকচোন বাৰু। এতিয়া মৰিগাঁওখন আপোনালোকক দেখাম ক'ত কি আছে। মই ভালকৈ চিনি নাপাওঁ, তো ভাইটিক লৈ যাম লগত আৰু ক'ত কি আছে আপোনালোকক দেখাম। এতিয়া ব্ৰেকফাষ্ট কৰি উঠিলোঁ আৰু এতিয়া যাম তাৰ লগত, তাক লগ ধৰিলোঁ। তো আজি ছটৰ ওপৰৰ পৰাই ভিডিঅ' ষ্টাৰ্ট কৰিলোঁ আৰু এতিয়া যাম তাৰ লগত, তাক লগত লৈ যাম আৰু ক'ত কি আছে সি ভালকৈ চিনি পায় ন, মই মানে ইমান ভালকৈ চিনি নাপাওঁ। আৰু এটা কথা ক'ব আছে আপোনালোকক, মই নগাঁৱত থাকোঁ হয়, কিন্তু মই নগাঁৱত জন্ম হোৱা নাই। মোৰ আইতা ঘৰতে, মই ইয়াতে জন্ম। চবেতো আইতা ঘৰতে জন্ম হয় বিশেষকৈ, মই ইয়াতে জন্ম আৰু যিহেতু আৰু মই ইমান চিনি নাপাওঁ, সিহঁতে ভালকৈ চিনি পায় আৰু গোটেইখিনি দেখাব, মই আপোনালোকক দেখাব চেষ্টা কৰিম। তো ব'লক আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু যোৱাকালি ব্লগটো যোনে চোৱা নাই, তো যোৱাকালি ব্লগটো চাব আপোনালোকে। আৰু আপোনালোকে বহুতখিনি মৰম দিছে, তো তাৰ বাবে ধন্যবাদ। কেনেকৈ আপোনালোকক ধন্যবাদ কৰিম নাজানো, কিন্তু ধন্যবাদ। আৰু ভিডিঅ'টো যদি ভাল পায় তে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। আৰু চেনেলটোত যোন নতুন আহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়া মোৰ নতুন ভিডিঅ' বনোৱাৰ এটা মটিভেশ্যন পোৱা যায়। তো সেয়াই, এতিয়া ওলাই যাওঁ ব'লক আৰু ভিডিঅ'টো আপোনালোকক কেনেকৈ কি আছে মৰিগাঁৱত আপোনালোকক দেখাওঁ। এতিয়া গৈ আছোঁ মৰিগাঁও টাউনলৈ আৰু আপোনালোকক দেখাব চেষ্টা কৰিম মৰিগাঁও টাউনখন গোটেইখিনি। তো ব'লক আৰু আমাৰ লগে লগে আপোনালোকক চাই থাকক ভিডিঅ'টো। এইখন হৈছে মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় এইখন। আৰু আমি যোনফালে গৈ আছোঁ এইফালে আপোনালোকে জাগিৰোড আৰু গুৱাহাটী পাব ইফালে। আৰু এইখন হৈছে মৰিগাঁও জিলা পৰিষদ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয় হয়। আৰু এইটো হৈছে মৰিগাঁৱৰ মাজভাগতে অৱস্থিত শনি মন্দিৰ। মৰিগাঁও জিলাৰ মাজভাগতে একদম অৱস্থিত এটা শনি মন্দিৰ। আৰু লগতে আছে আমাৰ মৰিগাঁও জিলাৰ SBI মেইন ব্ৰাঞ্চ। আৰু এইটো হৈছে মৰিগাঁৱৰ একমাত্ৰ আমাৰ তৰুণ হল। এইটো মৰিগাঁৱৰ হল হয়, চিনেমা হল। আৰু এইখিনি হ'ল মৰিগাঁও জিলাৰ এখন বজাৰ হয়, যি নেকি আপোনাৰ নামটো হৈছে মায়া বজাৰ বুলি কয়। আৰু ইয়াতে হ'ল এইখিনিয়ে কয় আপোনাৰ মায়া বজাৰ। আৰু এতিয়া ব'লকচোন আগলৈ আৰু কি কি দেখাব পাৰোঁ আপোনালোকক। আৰু এইখন হৈছে মৰিগাঁও জিলাৰ মাজভাগতে অৱস্থিত এখন সৰু পাৰ্ক হয়। আৰু পাৰ্কখনৰ নাম হৈছে ঘনকান্ত বৰুৱা শিশু উদ্যান। আৰু ইয়াত সৰু ল'ৰা ছোৱালীবোৰে খেলিবৰ কাৰণে এখন সৰু পাৰ্ক হয়। আৰু এইটো হৈছে মৰিগাঁও জিলাৰ গান্ধী ভৱন। আৰু এইটো হৈছে মৰিগাঁও জিলাৰ সাহিত্য সভাৰ কাৰ্যালয়। আৰু এয়া আপোনালোকে দেখিব পাৰিছে বাওঁহাতে আমাৰ মৰিগাঁও জিলাৰ ষ্টেডিয়ামখন আছে। আৰু সোঁফালে দেখিছে আপোনালোকে
এইটো হৈছে আমাৰ উপায়ুক্তৰ বাসগৃহ বাসভৱন হয় আমাৰ মৰিগাঁও জিলাৰ উপায়ুক্তৰ আৰু এইখন হৈছে আমাৰ মৰিগাঁও জিলাৰ ষ্টেডিয়াম আৰু এইখন হৈছে আমাৰ মৰিগাঁও জিলাৰ কোৰ্ট আৰু এইখন হৈছে মৰিগাঁও জিলাৰ পুথিভঁৰাল জিলা পুথিভঁৰাল হয় আৰু এইখন হৈছে মৰিগাঁও সাপ্তাহিক বজাৰ যি আপোনাৰ সপ্তাহৰ শনিবাৰ দিনটোত বহে আৰু এতিয়া কৰোনাৰ কাৰণে বৰ্তমান সাপ্তাহিক বজাৰসমূহ বন্ধ হৈ আছে আৰু এইটো হৈছে মৰিগাঁও জিলাৰ এটা বৰ মছজিদ হয় আৰু চাইছেনে কিমান ধুনীয়া আৰু এইখন হৈছে আমাৰ মৰিগাঁও জিলাৰ অসামৰিক চিকিৎসালয় আৰু গাইজ ঘূৰি ঘূৰি অলপ লাগি গ'ল গৰম ভাবিলোঁ অলপ ঠাণ্ডা খাই লওঁ তো দুটা ল'লোঁ ঠাণ্ডা এপি ফিজ গৰম বহুত পৰিছে গাইজ সেইকাৰণে অলপ খাই লওঁ আৰু অলপ পেট পূজা পেটটো ঠাণ্ডা কৰোঁ গাইজ আৰু এটা কথা এইটো এপি ফিজ নহয় এপি ফিজৰ নিচিনা দেখিবলৈ এইটো ডুপ্লিকেট হয় চব ডুপ্লিকেট হয় এপি ফিজ নহয় এইটো ডুপ্লিকেট গৰম লাগিছে কিমান আজি বেচেৰা আহি মোক মৰিগাঁও দেখাইছে গোটেই মৰিগাঁওখন দেখালে আজি তো অলপ ঠাণ্ডা এটা খুৱাই দিছোঁ আৰু তাক নহ'লে ঘৰত গৈ গালি দিবতো মনে মনে সেইকাৰণে মানে কিবা এটা খুৱাই দিছোঁ আৰু লগতে ময়ো মাৰি আছোঁ সঁচা কথা কওঁ গাইজ এইটো এপি ফিজতছে ভালহে আৰু খাই ভালো লাগিছে তো এনেকৈ গাইজ ঘৰলৈ উভতি আহিলোঁ আৰু মৰিগাঁও জিলাত কি আছে আপোনালোকক দেখাব চেষ্টা কৰিলোঁ আৰু বহুতো বস্তু আছে জেগা দেখাবলৈ আছে কিন্তু সময়ৰ কাৰণে আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ মৰিগাঁও জিলাৰ মেইন বস্তুখিনি আপোনালোকক দেখালোঁ ক'ত কি আছে আৰু সেই মৰিগাঁৱৰ পৰা যোনে চাই আছে এটা লাইক কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যোন চেনেলটো নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তো গাইজ আজিলৈ আহিছোঁ আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ বাই বাই